দিন দুপৰতে জাগুনত অভাৱনীয় পৰিস্থিতি কেতবোৰ শিহৰণকাৰী দৃশ্য এক্সক্লুসিভ অসম ৰক্তাক্ত কৰাৰ পৰিকল্পনা ব্যৰ্থ অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত আলফা স্বাধীনৰ 2 কেদাৰক গ্ৰেপ্তাৰ ভয়ংকৰ কুটাঘাটৰ পৰা কথমপি ৰক্ষা পৰিল তিনিচুকীয়া অসম অৰুণাচল সীমান্তৰ জাগুনত অসম আৰক্ষীৰ অভিযানত শুকুৰবাৰে গ্ৰেপ্তাৰ হ'ল আলফা স্বাধীনৰ 2 দুধৰ্ষ কেদাৰ অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ সহ গ্ৰেপ্তাৰ আলফা স্বাধীনৰ 2nd লেফটেনেণ্ট চিয়ৰ অসম আৰু মনোজ অসম পৰিকল্পনা আছিল অসমত পেহেলগাম সদৃশ আক্ৰমণ কৰাৰ সেই উদ্দেশ্যে সুসজ্জিত অস্ত্ৰ শস্ত্ৰ সহ ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰিছিল 2 দুধৰ্ষ কেদাৰে সমান্তৰালকৈ শত্ৰুৰ শিবিৰতো সক্ৰিয় হৈ আছিল আৰক্ষীৰ চোৰাংচোৱা অসম আৰক্ষীৰ চোৰাংচোৱাৰ হাতত পৰা খবৰ অনুসৰিয়েই অসম অৰুণাচল সীমান্তত আৰক্ষীয়ে তীব্ৰতৰ কৰিছিল অভিযান আলফা স্বাধীনৰ 2 কেদাৰে প্ৰথমে ম্যানমাৰ হৈ প্ৰৱেশ কৰিছিল অৰুণাচলত AR20A5892 নম্বৰৰ সুইফট বাহনেৰে প্ৰৱেশ কৰিছিল অসমত দিনৰ ভাগতে 2 কেদাৰে অস্ত্ৰ শস্ত্ৰ সহ প্ৰৱেশ কৰিছিল জাগুনত ব্ৰেণ্ড নিউ সুইফট বাহনখনেৰে আলফা স্বাধীনৰ 2 কেদাৰে জাগুনত সোমাওঁতে মুখামুখি হৈছিল অসম আৰক্ষীৰ নিমিষতে অসামৰিক পোছাকত থকা আৰক্ষীয়ে ঘেৰি ধৰিলে নিষিদ্ধ ঘোষিত সংগঠনটোৰ 2 কেদাৰক তালাচী চলিল সুইফট বাহনখনত 2 কেদাৰৰ পৰা উদ্ধাৰ 2টা AK-56 ৰাইফল 2টা হেণ্ড গ্ৰেনেড মেগজিন 172 ৰাউণ্ড সজীৱ গুলীসহ বহু আপত্তিজনক সামগ্ৰী এই দুজনক কাৰ্ডাৰক আমি জাগুন পৰা আৰেষ্ট কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা সিজ হৈছে আপোনালোক তাতে চাব পাৰে ডাঙৰ ৱাৰ লাইক আৰ্মছ এমিউনিশ্যন তাতে আছে আপোনাৰ 2টা AK-56 ৰাইফল তাৰ লগত 172 ৰাউণ্ড এমিউনিশ্যন তাৰ লগত 2টা গ্ৰেনেড হেণ্ড গ্ৰেনেড তাৰপিছত তেওঁলোক নিজৰ কাৰণে মেডিচিন কিট চিৰিঞ্জ অন্যান্য বস্তু যেটো আছে অপিয়ইড বস্তু তেওঁলোক আনিছে তাৰ লগত ফুড সাপ্লাই আছে যেটো কি জংগলত দীঘল সময় থাকিব পাৰে তাৰপিছত তেওঁলোকৰ বেকপেক কাপোৰ সাপুৰ গোটে বস্তুটো along with cash money তাতে আছে অতি সংগোপনে কাৰো চকুতে নপৰাকৈ অসমত সোমাই আলফাৰ দলটোৱে তিনিচুকীয়া চহৰত এক ভয়ংকৰ কুটাঘাত সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল কিন্তু জিলা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ তৎপৰতাৰ বাবে কথমপি ৰক্ষা পৰিল তিনিচুকীয়া চহৰবাসী তেওঁলোকৰ টাস্কিং দিয়া হৈছিল উল্ফাইৰ পৰা যে তেওঁলোক ইয়াত তিনিচুকীয়া টাউনত আহি আৰু সন্ধিয়া সময় বা ৰাতি সময় পালে ইনডিসক্ৰিমিনেট ফায়াৰিং টাউনত কৰিব আৰু যিমান মানুহ সিহঁতে মাৰিব পাৰে ইমান মানুহ গুলিয়াই মাৰি দিব লাগে আৰু গ্ৰেনেড ফুটাই মাৰি দিব লাগে এইটো তেওঁলোকৰ একেবাৰ মানে হিনিয়াছ এক্ট অফ টেৰৰিজম কৰাটো তেওঁলোকৰ প্লেনিং আছিলে 2 কেদাৰে 2018 চনৰ শেষৰ ফালে যোগদান কৰিছিল আলফা স্বাধীনত গ্ৰেপ্তাৰ হোৱা 2 কেদাৰৰ ঘৰ আছিল তিনিচুকীয়া জিলাতে 2nd লেফটেনেণ্ট চিয়ৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা 2nd লেফটেনেণ্ট মনোজ অসম ওৰফে পাপু মৰাণ আৰক্ষীৰ জেৰাত মুখ খুলিছে 2 কেদাৰে ধৃত 2 গৰাকী কেদাৰে পূৰ্বে কাকপথাৰ ভাৰতীয় সেনাৰ শিবিৰত কৰা আক্ৰমণ জাগুনৰ অসম আৰক্ষীৰ কামান শিবিৰৰ আক্ৰমণ আৰু জাগুনৰ এটা অপহৰণ কাণ্ডৰে জড়িত থকাৰ তথ্য সদৰি কৰিছে বৰ্তমান আৰক্ষীয়ে ধৃত 2 আলফা কেদাৰক গোপন স্থানত চলাইছে মাৰাথান জেৰা এই সমগ্ৰ নেটৱৰ্কৰ সৈতে জিলাখনৰ আৰু কোন জড়িত হৈ আছে তাক পোহৰলৈ আনিবলৈ তদন্ত প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰি তুলিছে অসম আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা প্ৰাঞ্জল প্ৰতিম ভূঞাৰ ৰিপৰ্ট NKTV+